নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যেহেতু শ্ৰেণীকোঠাৰ পাঠদান ব্যাহত হৈছে গতিকে অনলাইনৰ জৰিয়তে তোমালোকক আমি কিছু পাঠৰ বিষয়ে জনাব লাগিব। তাৰে আজি সমাজ বিজ্ঞানৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনৈতিক খণ্ডৰ বেংক ব্যৱস্থাটোৰ বিষয়ে এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই কিছু কথা কম। আশা কৰোঁ তোমালোকে উপকৃত হ'বা। আমি শুনিয়েই থাকোঁ বেংক শব্দটো। বেংক আচলতে কি? বেংক মানে কি? বেংক হৈছে এটা বিত্তীয় প্ৰতিষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। তোমালোকে কিতাপখনত চাব পাৰিবা বেংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। যেতিয়া পৰীক্ষাত প্ৰশ্ন আহিব বেংক কি বুলি তোমালোকে এই লাইনটো লিখিলেই হ'ব, বেংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। এতিয়া ব্যৱসায় কৰে। ব্যৱসায় শব্দটো তোমালোকে শুনিয়ে থাকা। কোনোবাই চাউলৰ ব্যৱসায় কৰে, কোনোবাই মাছৰ, কোনোবাই শাক পাচলিৰ ব্যৱসায় কৰে, কোনোবাই গেলামালৰ ব্যৱসায় কৰে। কিন্তু ঋণৰ ব্যৱসায় মানে কি? বেংকে আচলতে কি কৰে, কিছু ব্যক্তিক তাত তেওঁলোকে সঞ্চয় জমা কৰে আৰু সেই সঞ্চয় জমা কৰাৰ বাবে তেওঁলোকক এটা সুদৰ হাৰত সুদ দিয়ে আৰু আনহাতে সেই যি সঞ্চয় বেংকে জমা কৰে সেইটো আকৌ আন কিছুমানক ঋণ হিচাপে দিয়ে আৰু তাৰ বাবে তেওঁলোকে অধিক হাৰত সুদৰ হাৰ লয়। গতিকে তেওঁলোকৰ যিটো সুদৰ হাৰৰ পাৰ্থক্য হয় তাতেই তেওঁলোকে লাভ কৰে আৰু এনেকৈয়ে বেংকে ঋণৰ ব্যৱসায় কৰে। তোমালোকে নিশ্চয় বেংক কি বুজি পাইছা। এতিয়া আহিব বেংকৰ উৎপত্তি। বেংকৰ পূৰ্বপুৰুষ কোন? পূৰ্বপুৰুষ বুলি ক'লে বেপাৰী, সোণাৰী আৰু ঋণ দিয়তা মহাজনসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ। পৃথিৱীৰ প্ৰথম বেংক হৈছে বেংক অৱ ভেনিছ আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰথম বেংক হৈছে 1770 চনত স্থাপিত হোৱা বেংক অৱ হিন্দুস্তান। বেংক অৱ হিন্দুস্তানটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম বেংক। 1970 চনত ভাৰতবৰ্ষত প্ৰথমটো বেংক স্থাপন হৈছিল আৰু এই বেংকটো হৈছে বেংক অৱ হিন্দুস্তান। তেনেদৰে অসমৰ ক্ষেত্ৰত ক'বলৈ গ'লে অসমৰ প্ৰথম বেংকটো হৈছে গুৱাহাটী বেংক আৰু এই বেংকটো 1926 চনত স্থাপিত হৈছিল। এতিয়া আহিব বেংকৰ শ্ৰেণী বিভাজন। বেংক কেইবাবিধৰো আছে। কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক, কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক আদি। এতিয়া ইয়াৰে ভিতৰত প্ৰথম বেংকটো হৈছে কেন্দ্ৰীয় বেংক। কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ বেংকসমূহৰ মুৰব্বী বেংক। প্ৰথম কেন্দ্ৰীয় বেংক হৈছে ছুইডেনৰ ৰিক্স বেংক। কিতাপত চোৱা ছুইডেনৰ ৰিক্স বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক আৰু এই বেংকটো স্থাপিত হৈছিল 1656 চনত। ভাৰতবৰ্ষৰ প্ৰথম কেন্দ্ৰীয় বেংকটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক। এইটো ভাৰতবৰ্ষৰ এটাই কেন্দ্ৰীয় বেংক। প্ৰত্যেকখন দেশত এটাকৈয়ে কেন্দ্ৰীয় বেংক থাকে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। ই স্থাপিত হৈছিল 1935 চনত। এতিয়া আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কত আলোচনা কৰিম। এইটো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰায়ে আহে। কেতিয়াবা কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী আহে আৰু আন কেতিয়াবা বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আহে। মই আজি তোমালোকক এই কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে কিছু কথা ক'ম। কেন্দ্ৰীয় বেংকে বহু কাৰ্য আছে। তাৰে ভিতৰত প্ৰথম কাৰ্যটো হৈছে 1 নম্বৰ, কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। এইটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ। আন কোনো বেংকে এখন দেশত
মুদ্ৰা ছপা কৰিব নোৱাৰে। আমি যিবোৰ টকা ব্যৱহাৰ কৰোঁ 10 টকা 20 টকা 50 টকা 100 টকা 200 টকা 500 টকা এই সকলোবোৰ টকা কেন্দ্ৰীয় বেংকেহে ছপাব পাৰে। ই কেন্দ্ৰীয় বেংকৰ এটা একচেটিয়া অধিকাৰ। 2 নম্বৰ, কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ কাৰ্য, কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এটা বৃহৎ অংশ। কেন্দ্ৰীয় বেংকে যিহেতু ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ব্যৱস্থাটোক নিয়ন্ত্ৰণ কৰিব পাৰে, গতিকে কেন্দ্ৰীয় বেংকে কি কৰে, যিটো আমানত মুদ্ৰা বা ঋণ মুদ্ৰা সেই পৰিমাণটো নিয়ন্ত্ৰণ কৰে। 3 নম্বৰ কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। বেংকসমূহৰ বেংক হিচাপে গোটেইবোৰ বেংকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে আৰু সেইকাৰণে কেন্দ্ৰীয় বেংক হৈছে অন্যান্য বেংকসমূহৰ বিপদৰ বন্ধু। যিকোনো বেংকে যেতিয়া কোনো ধৰণৰ আৰ্থিক সমস্যাৰ সন্মুখীন হয় তেতিয়া কেন্দ্ৰীয় বেংকে সেই সময়ত সেই বেংকক আৰ্থিক সাহায্য প্ৰদান কৰে। সেয়েহে কেন্দ্ৰীয় বেংকে অন্যান্য বেংকসমূহৰ বিপদৰ বন্ধু বুলি কোৱা হয়। কেন্দ্ৰীয় বেংকৰ 4 নম্বৰ কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰতা। কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰতা। এতিয়া এখন দেশৰ বাজেটখন যেতিয়া খাঁটি বাজেট হয়, খাঁটি বাজেট মানে যেতিয়া বাজেটত আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি হয়, তেতিয়া সেই যিখিনি খাঁটি হয় সেই খাঁটিখিনি পূৰাবলৈ চৰকাৰক কেন্দ্ৰীয় বেংকে আৰ্থিক সাহায্য আগবঢ়ায় আৰু কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা ছপা কৰি চৰকাৰৰ সেই খাঁটি পূৰণ কৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় বেংকে চৰকাৰৰ আয় নীতি, ৰাজহ নীতি, বাণিজ্য নীতি আদিৰ বিষয়ে চৰকাৰক সদায় পৰামৰ্শ আগবঢ়ায়। সেয়েহে কেন্দ্ৰীয় বেংকক চৰকাৰৰ পৰামৰ্শদাতা, বিত্তীয় পৰামৰ্শদাতা বুলি কোৱা হয়। 5 নম্বৰ কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। এখন দেশে নিজৰ মুদ্ৰাৰ বিপৰীতে বৈদেশিক মুদ্ৰা অৰ্জন কৰে। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষ নিজৰ টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা অৰ্জন কৰে। বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয় আৰু এই বিনিময় হাৰটো মুখ্যতঃ ভাৰতীয় ৰিজাৰ্ভ বেংক বা ভাৰতীয় যিটো কেন্দ্ৰীয় বেংক আছে সেইটোৱেই নিৰ্ধাৰণ কৰে। অৱশ্যে মুক্ত অৰ্থনীতিত বৈদেশিক মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান আৰু চাহিদাৰ দ্বাৰা এই বিনিময়ৰ হাৰটো নিৰ্ধাৰিত হয়। তথাপিও যিকোনো দেশৰ কেন্দ্ৰীয় বেংকে আৰু ভাৰতৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াত মুখ্য ভূমিকা পালন কৰে। 6 নম্বৰ কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিষদ বেংকৰ কাম কৰে। কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিষদ বেংকৰ কাম কৰে। অৰ্থাৎ এই যে বিভিন্ন বেংক, সেই বেংকবিলাকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকত থাকে আৰু এই বেংকসমূহৰ মাজতো আন্তঃবেংক লেনদেন চলি থাকে। অৰ্থাৎ কোনোবাটো বেংক যদি আৰ্থিক সংকটৰ সন্মুখীন হয় আন এটা বেংকৰ পৰা ই সহায় ল'ব পাৰে আৰু এই গোটেই হিচাপ নিকাচবোৰ কেন্দ্ৰীয় বেংকে ৰাখে। তাৰপিছত 7 নম্বৰ কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও সম্পাদন কৰে। কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও সম্পাদন কৰে। বিভিন্ন আৰ্থ সামাজিক ক্ষেত্ৰত যিবিলাক অগ্ৰাধিকাৰ খণ্ড আছে সেই অগ্ৰাধিকাৰ খণ্ডলৈ কেন্দ্ৰীয় বেংকে কি কৰে, কিছুমান সাহায্য আগবঢ়ায়। আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংকে মুঠ আমানতৰ 40% এনেকুৱা অগ্ৰাধিকাৰ খণ্ডত ব্যয় কৰিব লাগে, অৰ্থাৎ খৰচ কৰিব লাগে। 8ম কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংকে আৰু কিছুমান উন্নয়নমূলক কাৰ্যাৱলী অংশগ্ৰহণ কৰে, যেনেকুৱা দেশৰ আৰ্থিক পৰিস্থিতিৰ সময়ে সময়ে খতিয়ান দাঙি ধৰা, সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা, ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰা, কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা আদি উন্নয়নমূলক কাৰ্যসমূহ কেন্দ্ৰীয় বেংকে কৰে। গতিকে আমি
আলোচনাৰ পৰা দেখা পালোঁ এনেকৈ কেন্দ্ৰীয় বেংকে প্ৰধানকৈ 8টা কাৰ্য সম্পাদন কৰে। তোমালোকৰ পৰীক্ষাত যেতিয়া প্ৰশ্নটো আহিব তোমালোকে যদি দেখা ইয়াত 4 নম্বৰ আছে তেতিয়াহ'লে তোমালোকে ইয়াৰ যিকোনো 4টা পইণ্ট লিখিলেই হৈ যাব। প্ৰতিটো পইণ্ট লিখাৰ পিছত এশাৰী বা দুশাৰীকৈ ইয়াৰ ব্যাখ্যা কৰি দিবা, তেনেকৈয়ে হৈ যাব। যদি 5 নম্বৰ থাকে তেতিয়া 5টা, 4 নম্বৰ থাকিলে 4টা পইণ্ট লিখিলেই হ'ব। আশা কৰোঁ তোমালোকে কেন্দ্ৰীয় বেংকৰ বিষয়ে কিছু বুজি উঠিছা। ইয়াৰ পৰা তোমালোকে প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পিছত নেক্সট ভিডিঅ'ত মই তোমালোকক বাণিজ্যিক বেংকৰ বিষয়ে কিছু তথ্য দিবলৈ চেষ্টা কৰিম।